চিমেণ্ট লোহা ৰড আদিকে কৰি আজি হাউলিৰ BTC ৰোডত অৱস্থিত ভোলানাথ এণ্টাৰপ্ৰাইজ নামৰ এখন যিহেতু প্ৰতিষ্ঠানৰ হাৰ্ডৱেৰ প্ৰতিষ্ঠান আপুনি মুকলি কৰিলে, কি ক'ব? ধন্যবাদ। মানে বৰ্তমান যিহেতু কেঁচা ঘৰ নাই, পকী ঘৰতে সকলে মানে বসবাস কৰা আৰম্ভ কৰিছে আৰু চৰকাৰেও পকী ঘৰৰ দিয়াৰ ব্যৱস্থা কৰিছে। এই হেতুকে লোহা লক্কৰ বা যিকোনো বস্তুৰে বৰ্তমান সকলোকে প্ৰয়োজন হৈ পৰিছে আৰু সেইকাৰণে এই আজি BTC ৰোডত ভোলানাথ এণ্টাৰপ্ৰাইজ নামেৰে যি আজি হাৰ্ডৱেৰ দোকানখন খুলিছে, উদ্বোধন কৰিব আহিছোঁ। ভাল লাগিছে। যিমানে অনুষ্ঠান প্ৰতিষ্ঠান এনেকুৱা হৈ থাকিব সিমানে মানুহৰ মানে ঠাইডোখৰৰ উন্নতি হ'ব, লগতে নিজকে সংস্থাপিত কৰিব পাৰিব। তেখেতৰ ল'ৰাৰ বাবে এইখন দোকান আজি আৰম্ভ কৰিলে আৰু বেকাৰ সমস্যা দূৰ হয়। আচল কথা কি, ব্যৱসায়মুখী মানুহ হ'ব লাগে। চাকৰিয়ে সকলো মানে সমাধান কৰিব নোৱাৰে চাকৰিমুখী মানুহে। সেইকাৰণে ব্যৱসায় বাণিজ্য বা যিকোনো ক্ষেত্ৰতে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা হাতত লৈছে আৰু ৰাইজেও নিশ্চয় আদৰি ল'ব, কাৰণ এইখন বিৰাট ব্যস্ততাপূৰ্ণ বজাৰ আৰু হাউলি বজাৰ বৰ্তমান পূৰ্বতকৈ বহু গুণে ওপৰত আহিছে আৰু ইয়াত মানুহৰো এটা মানে সদায় এটা বিচাৰ আছে যে আমি বস্তুখিনি আমি যিহেতু লোকেলত দোকান কৈখান বা অনুষ্ঠান প্ৰতিষ্ঠান জীয়াই ৰাখিব লাগিব। সেইকাৰণে আমি এই অঞ্চলত পোৱা বস্তুখিনি এই অঞ্চলতে কিনিম। হাউলি মানুহৰ এনেকুৱা এটা মনোভাৱ আছে কাৰণে হাউলিখন আচলতে উন্নতি হ'ব পাৰিছে। সেইকাৰণে মই শুভেচ্ছা জনাইছোঁ ইয়াৰ স্বত্বাধিকাৰী ভোলানাথ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰীক আৰু ভালেই লাগিছে, মানুহখিনিকো মাতিছে, সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। উপস্থিত হয়ে হাউলি BTC ৰোড হাৰ্ডৱেৰ দোকান হয়। কি বস্তু পাব ইয়াতে? আৰু ইয়াত পোৱা যায় ৰড, চিমেণ্ট, নাট বল্টু আৰু এই পিনছ, গজাল বাগেৰা আৰু চিমেণ্ট। ৰেহাই মূল্য থাকিব নেকি বা ইয়াতে? হ'লচেলত থাকিব নেকি বা? হোলচেল ইথান লগি কৰা নাই, মানে হোলচেল লগি কৰিব পাৰোঁ মানে আৰু বিক্ৰী কৰিম এই বস্তুকেইটাই। যেনে ঘৰৰ সেই প্ৰাইমাৰ চাইমাৰগিলা। গতিকে এতিয়া যিহেতু নিবনুৱা সমস্যা এটা বৃহৎ সমস্যা বুলি ক'ব লাগে, যিহেতু তুমি চাকৰি বাকৰি পালাহেঁতেন বা নগৈ তুমি বেপাৰ বাণিজ্যৰ ওপৰত কিয় গুৰুত্ব দিছে? কাৰণ মানে মোৰ মানে নিজা ইচ্ছা আছিল যে এটা নিজৰ বিজনেছ কৰিম। চাকৰিটো মানে কৰিব পাৰিলোঁ হয়, কিন্তু নেগেলোঁ আৰু চাকৰি বাগে নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰিলোঁ সৰুকৈ।